Hello friends, good morning. মই সোনকালে উঠিলোঁ, ব্ৰাছো কৰিলোঁ, ফ্ৰেছো হ'লোঁ, আকৌ ব্ৰেকফাষ্টো কৰিলোঁ, আকৌ ফ্ৰেণ্ডছ মই স্কুলৰ পৰা আহিম, আপোনালোকক আকৌ লগ পাম। বাই। ৰখাই দিয়া। হাই ফ্ৰেণ্ডছ, মই স্কুলৰ পৰা আহি গ'লোঁ। এতিয়া মই ফ্ৰেছ হ'লোঁ, গা চা ধুই ফ্ৰেছ হৈ থাকিলোঁ, তাৰপিছত এতিয়া ভাত খাইছোঁ। মই ভাত খাই চালোঁ, এতিয়া আমাৰ ঘৰত দিহানাম আহিছে। জলপান চাউল যোগাৰ কৰি ল'বলৈ। এজনী হয় মামী, চাহ বনাইছে আইহঁতৰ কাৰণে। এয়া মই এনে জলপান কাৰণে গুৰ ৰেডি কৰিছোঁ। ये है मेरा दोती। কি কৰিছা? বলা বলা। ফ্ৰেণ্ডছ, এতিয়া দিহানামটো চালে, এতিয়া আমাৰ দিহানামটো গাই হৈ গ'ল, আইসকল গ'ল আৰু এতিয়া সত্ৰীয়া ক্লাছ আছে যে সেইটো কাৰণে ড্ৰেছ আপ কৰিম সত্ৰীয়া। মই সত্ৰীয়া ক্লাছলৈ যাওঁ, আপোনালোকক পিছতকৈ লগ পাম।
গাইছ মই পালোহি মোৰ ক্লাছলৈ আহক ফ্ৰেণ্ডছ মোৰ ক্লাছটো ফিনিছ হৈ গ'ল এতিয়া মই ঘৰলৈ যাওঁ মই আহি গ'লোঁ আৰু মই ফ্ৰেছ হ'লোঁ তাৰপিছত ইভিনিং স্নেক্সো খালোঁ মই এতিয়া পঢ়ি আছোঁ পঢ়ি থাকোঁতে মোৰ টোপনি ধৰিছে তো মই পঢ়ি আছিলোঁ চব ইয়াত লিখা আছে নেম এনি টু বডি পাৰ্ট body parts which you can see মানে দুটা বডি পাৰ্ট যোনটো আমি চাবলৈ পাৰোঁ সেইটো হ'ল আইচ আৰু নোজ ফ্ৰেণ্ডছ মোৰ বহুত টোপনি ধৰিছে তো মই এতিয়া ভাত খাম শুই যাম ৰাতিলৈকে ভিডিঅ'টো বনালোঁ সকলোকে গুড নাইট বাই